Bidyut, melasi. Baka mencoba lagi na. এইখন লিষ্টখন ল আৰু এই 720 টকা তই দোকানত গৈ বস্তুখিনি লৈ আহ এইখিনি পইচা কম হ'ব কাৰণ বস্তু যিহে দাম কম হ'ব আৰু মোৰো অলপ পইচাৰ দৰকাৰ আছিল 100 টকা মানৰ নহয় যেতিয়া নিজে ইনকাম কৰিব পাৰা হবি তেতিয়াহে বুঝবি এতিয়া চা তই নাখাই আছা নানি পিন্ধা কৰি আছা সেইটোতো হয় কিন্তু কিছুমান প্ৰয়োজনীয়তা মোৰো থাকে না বাৰু হ'ব যাচোন আগতে এইখিনি দিছো তই লৈ আহ মুঠতে তই ইনকাম কৰিলে বুজি পাবি মই কিয় দিছো হ'ব দে কি বন্ধু চাদা কিবা নুখুৱেই মোক খোলা চাদাকে বানা চাদাকে খাম দে আৰু মই গাৰ্লফ্ৰেণ্ড বোলে বানালি বোলে বৈদ্য চিপিৰা হৈছে খানা চানা নুখুৱাই দিয়ে একবাৰ খানা খাব লাগিব এটা কম কৰি নুখুৱেই দিয়া মোৰ আহিছে দেখোন বহুত দিন পিছত বাপৰে আজিকালি মানুহটাক নেদেখা হলো ক'ত যায় বাজাৰ গৈছো ৰ বাজাৰ কিটো আৰু বাজাৰ কৰি থাকাতে লাগে না ঘৰত বাজাৰ কিটো বহুত দিনৰ মূৰত লগ পালো মাজে মাজে ধুমকেতু নিচিনা ক'তবা দেখাবা আৰু নোহোৱা হয় মানুহটা বাদ দে শিখৰ এক পেট খোৱা চিখৰ খুৱাম ৰ বাজাৰ কৰিব পইচা দিছে দেউতাই সেইখিনি যে ৰৈ নাই তাৰ নাই ঠিক তোৰ আৰু এইলানো বৈদ্য চিপিৰা হ'ল ৰে মানুহটা হয় না নহয় কত 10 টকা এটা দে চিখৰ খাম কি যে কথা কিনাম কয় তোৰ আৰু পইচা নোহোৱা মানুহ থাকে না তাৰ পইচা নাই কি যে কয় না হয় ভাই কি বুঝবি মইহে জানো কেনেকুৱা পৰিস্থিতি ইলাম বাদ দে তই এক পেকেট লৈ আহিবি চিখৰ আচ্ছা আনাইবা 10 টাকাৰ মানুহ নহৰু ৰে বাপ কি চিপিৰা হলি দেই ইমান ডাঙৰ মানুহ বহুত ডাঙৰ মানুহ হৈ গল তাই আজিকালি মাতে নাকাৰে দে টুটুৰে যায় বুজিয়ে নাপায় কথা গিলান তহঁতে দে ক'তবা যাবা লৈছে যদি যাৰ হ'ব দে পালে আনিম আনবি এক পেকেট আনবি চাং দে আগে বাজাৰখিনি কৰি লম চেষ্টা মানে আনবি আর বাকি কৰি হলো লৈ হয় না নহয় আমি আছো আমি এটা আছো তুমি ৰবিৰা মই আহি আছো ঠিক আছে আনবি আনবাও বা আনবি হ'ব দে মই যাম লগত দেৰি হ'ব লাগছে হা দে যাম বাজাৰ কৰিব দিছে তো দে হ'ব যা আনবি বন্ধু আচ্ছা ওই লেভেলটা বেশি হইছে বাপা ক'ত যা বাজাৰত গৈছিলো ৰ বাজাৰত গেছিলি তই এনকে ঘূৰি থাকাতকে বিয়াখন কিয় নকৰা কৰাম ৰ এটা আগতে কিবা এটা হৈ লওক আগতে কিবা একটা হৈ আমাৰতো নমৰাৰ আগতে বিয়াখন খাব পালে ভালে আছিল এতিয়াতো হৈ ৰ এটা কিন্তু বিয়া কৰালেতো নহব না আগতে নিজৰ এটা সংস্থাপন হ'ব লাগিব ভালকে তোমাতকে সৰুতে আমি বিয়া পাতিছিলো গম পাইছা আৰু তো নিশ্চয় আপি চাপি কিজানি চাৱা আছে আজিকালিতো চবৰে থাকেই দেখোন এটা কি যে কোৱা তোমাৰ খালি ধন কামাৰে চিন্তা কি কবি আৰু তোমাক ডেকা ল'ৰা আজিকালি মই গৰু এটা লৰাই দিয়া হ'ল মই যাম দে এটা কথা
প্ৰায়ভাগ মানুহৰে ভাৱ ধাৰণাবোৰ যে কিয় এনেকুৱা মই বুজিয়ে নাপাওঁ। বাহ, তোৰ চিন্তা নাই, তোৰ দেখোন অভাৱেই নাই। কিছুমানে আকৌ কয় তামাম লেভেলত ঘূৰা ছাৰ, তোৰ দেখোন খবৰেই নাই। আৰে ভাই, এইবোৰ কিয় ক'ব লাগে? মই ওলাইছোঁ কিবা নহয় কিবা এটা কামতহে। মইতো এনে লেভেলত ঘূৰা নাই বা আজিলৈকে কাকো লেভেল দিও পোৱা নাই। ব্যস্ততাৰ মাজতো সকলোকে মাত এষাৰি দি যাওঁৱেই। এই যে মই ওলালো, মূৰত নানান ধৰণৰ চিন্তা থাকে ভাই। সকলো একে নহয় জানানে? আৰু এটা কথা, আমাৰ সমাজৰ আচল সমস্যাটো হ'ল আঙুলিটো আনলৈ দেখুৱাহে। আচলতে আঙুলিটো যদি আনলৈ দেখুৱাৰ আগতে এবাৰ নিজৰ ফালে টুৱাই চাই, তেতিয়া জানো এইবোৰ সমস্যাৰ সৃষ্টি হ'ব? মইতো ভাবোঁ কাহানিও নহয়।